বেক টু মাই ইউটিউব চেনেল। আজি আমি ফুৰিবলৈ ওলাইছোঁ। এইখিনি সকলোবোৰ ওলাইছোঁ। কিমানো ঘুমাই থাকিম। এয়া মানুহজনে পুৰা গাড়ী চলোৱাত শিকি আছে। তাৰপিছত ল'ৰা দুটাই দেহা দেহা বাইলি হ'ল। আচলতে ঘৰত সোমাই আমনি লাগিছে। ফুৰিবলৈনো কি আৰু ঘৰলৈ বুলিহে ওলাইছোঁ। ঘৰত অলপমান কাম আছে, এইবোৰকে কৰিবলৈ ওলাইছোঁ। ঠিক আছে, আপোনালোকক দেখাই আছোঁ। এখন স্কুল নি নাজিৰা দিদি কথা কেলে আৰু মই ভাত কেতিয়া বনাম? শিমলগুৰি পালোহি। আচলতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। ল'ৰাটোৰ গাটো বেয়া লাগিছে বুলি কৈছে। কি খাওঁ চাওঁ। আৰু ঘৰত আচলতে অকল বুঢ়াজন থাকে যে, সেইটো কাৰণে মানে শহু বুঢ়া মোৰ। তেওঁ আচলতে কি বজাৰ কৰি থয় কি নথয় আমি গম চম নাপাওঁ না। অকল পইচা পঠিয়াওঁ তাৰ পৰা, তেওঁ নিজে বজাৰ পাতি কৰে। তাকে এতিয়া মানুহজন গৈছে বজাৰ পাতি অলপমান কৰি আহক। বজাৰ কি কি লাগে কি কি নালাগে এইটো নিজে গৈতো বনাই খাবগৈ লাগিবই। তেনেহ'লে ব'লক এতিয়া ক'ৰবাত হোটেল এখনতে সোমাই আচলতে ল'ৰা দুটাকে ফাৰ্ষ্ট টাইম খাই লওঁ কি খায়। এবাৰ মাথা চাথা ঘূৰাই অৱস্থা বেয়া, গাড়ীত আহিব নোৱাৰে। আচলতে মোৰো একে বেমাৰ, হ'লেও মই অলপ আহি অভ্যাসবোৰ হৈছে সেয়া ব'লক গৈ আছোঁ। পানী বটল লাগে আৰু কিবা লাগে এই হোটেলত সোমালে ভাল আছিলে বেটা ন। ইয়াৰপৰা এই কিবা কিবি এটা লৈ যাওঁ তাত চাহ খাবলৈ। চিৰা লাডু নে কি? ভুজিয়া লাডু। এইটো ভুজিয়া লাডু, চিৰা লাডু। লৈ লওক। ORS দুটা দি দিয়ক। ORS এপোলৰ এপোলৰটো দিয়ক। ভাত বনোৱাটো অলপ দেৰি হ'বগৈ। ব্ৰেড দুটা লৈ লৈছোঁ ন। ব্ৰেডটো বেয়া নহ'বতো। চিন্তা কৰিব নালাগে। এইটো এনাৰ্জি ড্ৰিংকে হয়। হেৰি ৰেড বুলটোতো এনাৰ্জি ড্ৰিংক গম পাইছোঁ। এনাৰ্জি ড্ৰিংক খালি এইটো ফ্ৰিজত থকা যে বস্তুটো বিনা ফ্ৰিজৰ দিম মই মানে বস্তু দেখুৱাইছোঁ। কিমান দামৰ এইটো? 50। ৰেড বুলটো এতিয়া 130 টকা হ'ল। দি দিয়ক এটা। চাহ খাবলৈ আমি কি ল'লোঁ? এইটো হৈছে নাৰিকলৰ লাডু লৈ ল'লোঁ। তাৰপিছত ব্ৰেড দুটা লৈ লৈছোঁ, কাৰণ গৈ ভাত বনাবতো নোৱাৰিম, কাম বন আছে, বহুত কাম কৰিবলগীয়া আছে, কাম কৰিবলগীয়া মানুহ নাই। তাৰপিছত এনাৰ্জি ড্ৰিংক এটা লৈ লৈছোঁ। খাওঁ, গাটো বহুত বেয়া লাগিছে। আহোঁতে একো এটা খাই আহিব নহ'ল, অকল এটা ৰসগোল্লা আৰু লাল চাহ একাপ খাই অহা হৈছে। সেইকাৰণে দুটা ORS খাই এইটো সৰু ল'ৰা ছোৱালীৰ এনাৰ্জি ড্ৰিংক। এইটো সৰু ল'ৰা ছোৱালীৰ এনাৰ্জি ড্ৰিংক। অঁ, ঘৰটোত আচলতে কাম কৰিবলগীয়া কোনো মানুহ নাই। আচলতে অকল শহুৰপৰা অকলে থাকে। ছোৱালীজনী আছিলে নন্দাজনী, বিয়া সোমালে এইবাৰ মাঘৰ 2 তাৰিখৰ দিনা বিয়া সোমালে। তাকে গৈ এতিয়া কাম কৰিবলগীয়া সপ্তাহটোত এদিন যাবই লাগে কাম কৰিবলৈ, উপায় নাই। ঘৰ নহ'লে বহুত মানে চেদেলি বেদেলি হৈ থাকে আৰু লেতেৰা পেতেৰা। বুঢ়া মানুহজন থাকিলেনো কি কৰিব, বাচন বৰ্তন তেনেকৈ পৰিয়ে থাকে। এতিয়া গৈ তাকে গোটেই ফাৰ্ষ্ট টাইম গোটেই সংসাৰত কাম কৰিব লাগিব। মই বাৰু সিমানখিনি দেখাবগৈ নোৱাৰিম, কাৰণ এনেকৈ কাম কৰি এনেকৈ ধৰা মানে নাজানো ইমানটো, মানে কেমেৰা ধৰা আৰু কাম কৰা বহুত কষ্ট, সিমানটো নোৱাৰিম। কাম চাম কৰি আকৌ ভাত পানী বনাম, কেইটা বাজিব তাৰ কোনো গেৰেণ্টি নাই। মানে ঠিক আছে, ঘৰত পাই আছোঁ। আহিলে মানুহজনে কৰি আনিলে চব। আচলতে আমি এসাঁজে খাই যাম আৰু বাকী আৰু দেউতাই কি কৰে কৰিব আৰু চব বস্তু যোগাৰ দি দিওঁ। প্ৰত্যেকবাৰে তেনেকৈ বজাৰ পাতিও কৰি দিওঁ। যদি আহিব নোৱাৰোঁ তেতিয়া অলপমান পইচা পঠিয়াওঁ। কি লৈছে? আৰু কিবা কিবি লৈ আছোঁ।
তাতে আজি সোমবাৰ দিনা আমাৰতো নিৰামিষ থাকে এতিয়া ভাবিছোঁ মঙলবাৰ দিনাও নিৰামিষ কৰিম মানুহজনে হাঁহিছেহে আৰু কোনটো বাৰত খাম বোলে মাছ মাংস নাই এতিয়া সোমবাৰ মঙলবাৰ বৃহস্পতিবাৰ শনিবাৰ এই 4টা দিন একদম নিৰামিষ থাকিব তাকে আজিতো নিৰামিষ হ'বই সোমবাৰ আজি গৈও তেনেকৈ কিবা এটা বনাম আৰু ভালহে ক'ৰবাত গ'লে মানে এনেও বেছি কিবা কিবি বনাবলৈ মনো নাযায় আৰু যিমান হ'লেও নিজৰ ৰুমটো নিচিনা সা সুবিধাবোৰ নাপাওঁ মই ঘৰত নিজৰে ঘৰ হ'লেও সা সুবিধাবোৰ ইমানকৈ নাপাওঁ নিজৰ ষ্টাইলৰ মতে আৰু তাতে প্ৰধানকৈ তাত খৰিত বনাবলগীয়া হয় মোক খৰিত বনোৱা অলপ মানে অভ্যাসো একেবাৰে নায়েই গেছত বনাই অভ্যাস আছে তাকে এতিয়া কি কৰোঁ চাওঁ হ'ল হা হ'ল গাড়ী থোৱা পাৰ্কিং নে কাৰ 20 টকা অলপ ফোন আহি আছে নি মোবাইলটো ক'ত আছে এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু তেল ভাবা নি 4:30 বাজি গ'ল বহুত দেৰি হৈ গ'ল তেল ভৰাই হ'বগে ফটো